28 তাৰিখে যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে তাৰ এটা বিশেষ তথ্য লৈ আহিছোঁ। এখন স্কুলৰ কথা কৈছোঁ দেই। এখন স্কুলত ছায়েন্সৰ পৰা 81টাই এক্সাম দিছিলে আৰু 81টাই পাছ কৰিছে। ফাৰ্ষ্ট ডিভিজন গোটেই সোপা 81টা ছায়েন্সৰ ষ্টুডেণ্টছ আছিলে আৰু 81টাই ফাৰ্ষ্ট ডিভিজন পাইছে। ৰিজাল্টটো কৰিছে 70%ৰ ওপৰত 80টাই পাইছে। 70%ৰ ওপৰত 80টাই পাইছে আৰু 75ৰ ওপৰত 78টাই পাইছে। 85ৰ পৰা 90 ভিতৰত 21টা ষ্টুডেণ্ট পাইছে আৰু 90%ৰ এবভ 12টা ষ্টুডেণ্ট পাইছে। মানে 81টাৰ ভিতৰত 12টা ষ্টুডেণ্টে 90 ওপৰতে পাইছে। আৰু ছায়েন্সৰ তেনেকৈ কথা এইটো ছায়েন্সৰ আছিলে। আৰ্টছৰ কথা কৈছোঁ মই। আৰ্টছৰ আছিলে 85টা ষ্টুডেণ্ট আৰু 85টাৰ ভিতৰত গোটেই সোপাই ফাৰ্ষ্ট ডিভিজনে পাইছে। 70%ৰ এবভ 83টাই পাইছে আৰু 75ৰ এবভ 81টাই পাইছে আৰু 85ৰ পৰা 90ৰ ভিতৰত 28টা ষ্টুডেণ্টে পাইছে। 90ৰ ওপৰত 29টাই পাইছে। মানে 85টাৰ ভিতৰত 29টাই 90%ৰ এবভ পাইছে। এই যে তথ্যবিলাক দিলোঁ, এই তথ্যবিলাক কোনো চৰকাৰী খণ্ডৰ নহয়, এইটো হৈছে ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ৰ তথ্য। মানে 81টা ছায়েন্সৰ ষ্টুডেণ্ট আছিলে আৰু তাৰে 12টাই 90%ৰ এবভ পাইছে। ভাবি চাওক, চব ফাৰ্ষ্ট ডিভিজন। আৰু আৰ্টছত কিমান আছিলে? 85টা ষ্টুডেণ্ট আছিলে আৰু 85ৰ কিমানটাই পাইছে? 29টাই 90%ৰ এবভ পাইছে। এতিয়া ভাবি চাওক ব্যক্তিগত খণ্ডত কিমান উন্নত হৈছে। কিন্তু আমাৰ চৰকাৰী বিদ্যালয়বিলাকত তুলনা কৰি চাওকচোন। চৰকাৰী বিদ্যালয়ত এনেকুৱা ৰিজাল্ট কোনোবা দিনাখনত হৈ পাইছে? কোনোবা এখন চৰকাৰী বিদ্যালয় এনেকুৱা হৈ পাইছে? চৰকাৰৰ গাত দুখ একচুৱেলি আছে নাই মই সেইটো ক'ব নাযাওঁ। কিন্তু এই চৰকাৰী খণ্ডৰ স্কুলবিলাকৰ প্ৰিন্সিপাল হওক, টিচাৰসকল হওক, এনে ব্যক্তিগত খণ্ডৰ টিচাৰসকলৰ নিচিনাকৈ কি আপোনালোকে কাম কৰিব নোৱাৰে নেকি? আপোনালোকৰ হাতত ফাণ্ডছ আছে, আপোনালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, আপোনালোকৰ সকলোবিলাক ফেচিলিটি আছে, আপোনালোকৰ গোটেই সুবিধাবিলাক আছে। তাৰপিছতো এনে ব্যক্তিগত খণ্ডৰ দৰে আপোনালোকৰ ৰিজাল্ট কিয় নহয়? ব্যক্তিগত খণ্ডত এনেকুৱা ধৰণৰ ৰিজাল্ট যেতিয়া হ'ব, ব্যক্তিগত খণ্ডত ষ্টুডেণ্ট বেছি হ'ব নে কম হ'ব? ভৱিষ্যতখন ব্যক্তিগত খণ্ডৰ ফালে গৈ আছে। কিন্তু আমাৰ এডুকেশ্যন ছিষ্টেমটো ব্যক্তিগত খণ্ডৰ ফালে বেছিকৈ গৈ আছে। চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থা তললৈ গৈ আছে। যিমানে যি নকওক কিয়, কিন্তু শিক্ষা ব্যৱস্থা তললৈ গৈ আছে। ধন্যবাদ।